Hello everyone, welcome back to my another mini vlog. মই যে নতুনকে সিৰিজ এটা ষ্টাৰ্ট কৰিছিলো তাৰ মই অকল 4টা ভিডিঅ' আপলোড কৰিবলৈ পালো 4খন হোটেলত খানা টেষ্ট কৰাৰ পিছতে মোৰ বিটেক লাইফটো খতম হৈ গ'ল ভাবিছিলো মোৰ এই সিৰিজটো এনেকৈ খতম হৈ যাব নেকি কিন্তু যেহেতু মই এতিয়া এমটেকত এডমিশ্যন ললো সেয়ে ভাবিলো মোৰ সিৰিজটো মই আকৌ ষ্টাৰ্ট কৰো আজি আমি আহিছো নতুন এখন হোটেলত সেইখন হৈছে আহোম এথেনিক আমাৰ কেইজনীৰ মাজত নিধিয়েহে আগতে ইয়াত আহিছে বাকী আমি কোনোৱে অহা নাই ইয়ালে আজি ফাৰ্ষ্ট টাইম ভাতৰ লগত বাৰু বহুত কেইটা আইটেমে আছে বাৰু এতিয়া টেষ্ট কৰি চাওঁ মই কেনেকুৱা হৈছে খানাটো পিছে ভাতৰ লগত খাবলৈ মই অৰ্ডাৰ দিলো চিকেন কাৰী আৰু ইয়াত চিকেন থালিৰ প্ৰাইচ হৈছে 100 rupees খানাটো মানে একদম এভাৰেজ আছিল ইমান ভালো নহয় আৰু ইমান বেয়াও নহয় মানে খানাবোৰত মছলা কম ব্যৱহাৰ কৰিব লাগে বাৰু কিন্তু ইয়াত অলপ বেছিয়ে কম ব্যৱহাৰ কৰে মই 10ৰ ভিতৰত এখনত 6 ৰেট কৰি